আজি মহালয়া। লোকবিশ্বাস অনুসৰি আমি সকলোৱে জানো যে আজিৰ দিনটোতেই দুৰ্গা মা মৰ্ত্যলৈ নামি আহে আৰু কোৱা হয় যে আজিৰ দিনটোত প্ৰভাততে যদি খোজকাঢ়িবলৈ যোৱা হয় তেনেহ'লে দুৰ্গা মাৰ দৰ্শন পোৱা হয়। যোৱাকালি ৰাতি ভাবিছিলোঁ 3 বজামানতে উঠি খোজকাঢ়িবলৈ ওলাই যাম, কিন্তু মোৰ যে এই টোপনিটোৱে আজি শত্ৰুৰ ভূমিকা পালন কৰিলে জানেনে। মাহঁত গৈ কেইমাইলমান ফুৰি আহিলেগৈ, উঠিবই নোৱাৰিলোঁ। 5 বজাত সাৰ পাইছোঁ। সাৰ পাই আৰু ৰোৱাত নাই, লগালগ গা পা ধুই আহি মিষ্টাৰক ক'লোঁ ব'লাচোন গোলাঘাট টাউনলৈকে ওলাই যাওঁ, কেনেকৈনো তাত মহালয়া পাতিছে চাওঁগৈ। কোৱাহে শুনো এবাৰো চোৱা নহয়েই। যোৱাকালি তাতে মায়েও কৈ থৈছিল বোলে গোলাঘাটলৈ ৰাতিপুৱা লৈ যাবিচোন দেই। সেইকাৰণে মা, মই, হাজবেণ্ড আৰু শিবু ওলাই গ'লোঁ। গৈ থাকোঁতে আকৌ বাটতে আমাৰ খুৰী আৰু গুডি পিচকিক লগ পালোঁ। সিহঁতকো উঠাই লৈ ল'লোঁ। চাওকচোন কিমান ভিৰ হৈছে, সকলোৰ হাতত এটা এটা বেলুন আছেই। মই আকৌ বেলুন কিনিলোঁ হয়, বেলুনৰ লগত মোৰ কাপোৰৰ ৰঙো মিলি গ'ল। শিবুক আকৌ এনেকুৱা মুখা এখন লাগে, কিনি দিলতহে তত, আৰু কিনি দিয়াৰ পাছত সেই মুখাখন নুখোলাই হ'ল। ঘৰ আহি পাই গ'লহি, সি নুখোলে। ইমান ধুনীয়াকৈ ৰংগলীটো বনাইছে চাওকচোন। এয়া হাতী বাবাকো লগ পালোঁ। কিমান ধুনীয়া পৰিৱেশ, ইমান মানুহৰ ভিৰ, সঁচাকৈ ইমান ভাল লাগিলে গৈ। তাতে গোটেই জেলেপীৰ দোকান। আজিয়েই পূজা অনুভৱটো হৈয়ে গ'ল জানেনে। ল'ৰা ছোৱালীখিনিলৈ চাওকচোন, পূজা অনুভৱ সঁচাকৈ লাগিলে। তাৰ পাছত তাতে অকণমান দেৰি থাকি দোকান বজাৰবোৰ চাই মেলি জেলেপি কেইটামান কিনি ল'লোঁ। গাড়ীতে অলপমান জেলেপি খাই অলপমান ঘৰলৈ বুলি লৈ আহিলোঁ। আজিলৈ যাওঁ হা, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ হ'ম। বাই বাই। বাই বাই কোৱাৰ আগত এটা কথা, আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবচোন, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব। আজিলৈ আহোঁ, বাই।